নমস্কাৰ বন্ধুসকল আপোনালোকক পুনৰ এটা ইনফৰ্মেটিভ ভিডিঅ'লৈ স্বাগতম জনাইছো বন্ধুসকল এই ভিডিঅ'টোত মই আপোনালোকৰ কাৰণে ফাৰ্ষ্ট ফেজত কিমান কাট অফ গৈছিলে অৰ্থাৎ আগৰ যোনটো এপইন্টমেন্ট হৈ গৈছিলে এলপি ক্ষেত্ৰত ডিডব্লিউ আন্ডাৰত তাত কিমান কাট অফ গৈছিলে প্ৰতিটো কেটেগৰীত হেতু আপোনালোকৰ কাৰণে লৈ আনিছো আপোনালোকৰ এবাৰ ডিস্ট্ৰিক্ট সিলেক্ট কৰোতে অলপ সুবিধা হ'ব গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আৰু এই ভিডিঅ'টোত ইডব্লিউএছ কেটেগৰীটো যেহেতু বৰ্তমান এটো ইডব্লিউএছ টো উঠাই দিয়া হৈছে ইডব্লিউএছ পোষ্ট নাথাকে এতিয়া বৰ্তমান আৰু যেহেতু আগৰ এপইন্টমেন্টত ইডব্লিউএছ পোষ্ট আছিল গতিকে হেকিনি মই লৈ আনিছো আপোনালোকে এটো মিলাই ল'ব আনি যাব কেটেগৰী লগত ঠিক আছে সো আহক এতিয়া আমি প্ৰথমতে বৰপেটা ডিস্ট্ৰিক্টত কিমান কাট অফ গৈছিলে হেতু আমি এটা চাও ইডব্লিউএছ ক্ষেত্ৰত টোটাল পোষ্ট আছিল 3টা পোষ্ট আৰু তাত কাট অফ কিমান গৈছিলে 223.35 ওবিসি এমওবিসি কেটেগৰীৰ ক্ষেত্ৰত টোটাল পোষ্ট আছিল 202টা তাত কাট অফ গৈছিলে 206.44 SC category total post asile 15 ta 206.26 ST planer babe total post asile 30 ta aru tat cut off kiman goisile 189.96 aru lastot unreserved category total post asile 30 ta aru tat cut off kiman goisile 224.60 gotike iman kini cut off goisile next ami saw Dhuburi district kiman cut off goisile Dhuburi district EWS or ক্ষেত্ৰত টোটাল পোষ্ট আছিল 25 টা তাত কাট অফ গৈছিল 224.05 এই যোনটো EWS পোষ্টৰ কথা যেহেতু মই এটা কৈছো আৰু আগতে যেহেতু EWS পোষ্ট আছিল গতিকে আপোনালোকে এতিয়া বৰ্তমান যেহেতু EWS পোষ্ট নাই গতিকে আপোনালোকে এই 25 টা পোষ্টটো ইয়াৰ লগতে মিলাই যদি আপোনালোকে ধৰি লয় তেতিয়া হলে আপোনালোকে এটা কাট অফ নিজে উলিয়াই ল'ব পাৰিব অলপ মানে ইৱাৰ্ড আপোনালোকৰ কাট অফ অলপ কম হৈ যাব ঠিক আছে 25 টা পোষ্ট এফলে যোৱাৰ কাৰণে ঠিক আছে আৰু এবাৰ যেহেতু ডিস্ট্ৰিক্ট সমূহত কিমান পোষ্ট আছে হেতু দিলে গতিকে আপোনালোকে নিশ্চয় তাৰ লগত আপোনালোকে তুলনা কৰি ল'ব পাৰিব ঠিক আছে গতিকে এতিয়া বৰ্তমান ইডব্লিউএছ পোষ্ট নাই যদিও মই আপোনালোকক কৈ দিছো যোৱাবাৰ কিমান গৈছিলে ইডব্লিউএছ ক্ষেত্ৰত ঠিক আছে সো ইডব্লিউএছ ক্ষেত্ৰত 25 টা পোষ্ট আছিল তাত কাট অফ গৈছিলে 224.05 ওবিসি আৰু এমওসি ক্ষেত্ৰত টোটাল পোষ্ট আছিল 85 টা আৰু তাত কাট অফ গৈছিলে 204.23 যথেষ্ট কম গৈছিলে কাট অফ 204 ঠিক আছে পিডব্লিউডি কেটেগৰী আন্ডাৰ টোটাল পোষ্ট আছিল 31 টা আৰু তাত কাট অফ গৈছিলে 167.28 এসসি কেটেগৰী টোটাল পোষ্ট আছিল 37 টা তাত কাট অফ গৈছিলে 201.88 তাৰপিছত এসটি হিলছৰ ক্ষেত্ৰত এটা পোষ্ট আছিল 204.97 তাত কাট অফ গৈছিলে এসটি প্লেনৰ ক্ষেত্ৰত 62 টা পোষ্ট আছিল আৰু তাত কাট অফ গৈছিলে 189 বুঝলে গতিকে ঠিক আছে গতিকে এবাৰ মই আপোনাক ক'ব পাৰো যে এসটি প্লেন ক্যান্ডিডেট সকলৰ কাৰণে তো এবাৰ একদম ভাল খবৰ তেওঁলোকৰ বহুতই যাৰ মাৰ্কস কম আছে তেওঁলোকো এবাৰ চাকৰি পাবলৈ সক্ষম হ'ব মই সেই কাৰণে আপোনালোকৰ কাৰণে এই ভিডিঅটো লৈ আনিছো যে আপোনালোকে ভালদৰে ধৰিব পাৰক প্ৰতিটো কেটেগৰীতে কিমান কাট অফ গৈছিলে আপোনালোকে ইন্টাৰনেটত মাৰিছলো আপোনালোকে গম পাব কিন্তু ইন্টাৰনেটত আপোনালোকে প্ৰতিটো কেটেগৰীতে কিমান কাট অফ গৈছিলে হেতু একেটা পেজতে যেহেতু নাপায় গতিকে মই আপোনালোকৰ কাৰণে আপোনালোকৰ সুবিধাৰ কাৰণে মই একেটা পেজতে লিখি দিছো নিজে কিমান কাট অফ গৈছিলে প্ৰতিটো কেটেগৰীত তেতিয়া আপোনালোকৰ সকলোৱে সুবিধা হ'ব বুলি ভাবিহে মই এই ভিডিঅটো প্ৰস্তুত কৰিছো গতিকে আপোনালোকে ভিডিঅটো ইমানখিনিলৈকে যে চাই আছে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু মই আপোনালোকৰ কাৰণে আগন্তুক দিনকেইটাত এবাৰ যিমান কাট অফ যাব পাৰে হেতু তাৰ সন্দৰ্ভত মই আপোনালোকৰ কাৰণে ভিডিঅ' লৈ আনিম গতিকে আপোনালোকে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি থব গতিকে এসটি প্লেন সকলৰ কাৰণে এবাৰ খুব ভাল খবৰ তেওঁলোকে চাকৰি পাবলৈ এবাৰ সক্ষম হ'ব যাৰ কদম কম নম্বৰ আছে আপোনালোকে ইয়াত ধৰিব পাৰিছে ধুবুৰীত ডিস্ট্ৰিক্টত 189 পৰ্যন্ত কাট অফ তললৈ নামিছিলে যোৱাবাৰ ফাৰ্ষ্ট ফেজৰে আপোনালোকে ভাবিব পাৰে যে এবাৰ কিমান তললৈ নামিব পাৰে এসটি প্লেনৰ ক্ষেত্ৰত ঠিক আছে সো লাষ্টত আনজাব কেটেগৰীত টোটাল পোষ্ট আছে 253 টা আৰু তাত কাট অফ গৈছিলে 211.81 ঠিক আছে আনজাব কেটেগৰী আন্ডাৰত কাট অফ যথেষ্ট হাই যোৱা দেখা গৈছিলে ঠিক আছে ধুবুৰী নেক্সট আমি চাও ডিব্ৰুগড় ডিস্ট্ৰিক্ট আৰু মই যিনখন ডিস্ট্ৰিক্ট আপোনালোকক সিলেক্ট কৰি দিছো মানে এই ভিডিঅটোত মই আপোনালোকৰ কাৰণে লৈ আনিছো চাৰিখন ডিস্ট্ৰিক্ট লৈ আনিছো বৰপেটা তাৰপিছত আপোনালোকৰ ধুবুৰী ডিব্ৰুগড় আৰু শিৱসাগৰ ডিস্ট্ৰিক্ট আৰু যোৱাবাৰ ফাৰ্ষ্ট ফেজত এইকেইখন ডিস্ট্ৰিক্টতে যথেষ্ট সংখ্যক পোষ্ট আছিল বেছিকৈ সেই কাৰণে মই এইকেইখন ডিস্ট্ৰিক্ট আপোনালোকৰ কাৰণে লৈ আনিছো গতিকে আপোনালোকে এইকেইখন ডিস্ট্ৰিক্টত যেহেতু পোষ্টৰ সংখ্যা অধিক আছিল তাত আপোনালোকে কিমান কাট অফ গৈছিলে যদি ভালদৰে চাই লয় তেতিয়া এবাৰ যোনখন ডিস্ট্ৰিক্টত আপোনালোকৰ পোষ্ট বেছিকৈ আছে তাত আপোনালোকে এপ্লাই কৰিবলৈ সুবিধা হ'ব গতিকে আপোনালোকে চাই যাওক ভিডিঅটো ডিব্ৰুগড় ডিস্ট্ৰিক্টত ইডব্লিউএছ ক্ষেত্ৰত টোটাল পোষ্ট আছিল 27 টা তাত কাট অফ গৈছিলে 208.33 ওবিসি এমওবিসি ক্ষেত্ৰত টোটাল পোষ্ট আছিল 16 টা 208.86 কাট অফ গৈছিলে
PWD কেটেগৰী আন্ডাৰ টোটেল পোষ্ট আছিলে 8টা তাত কাট অফ গৈছিলে 172.59 SC কেটেগৰী আন্ডাৰ টোটেল পোষ্ট আছিলে 29টা আৰু তাত কাট অফ গৈছিলে 200.95 আৰু এবাৰ SC কেটেগৰী আন্ডাৰটো টোটেল যেহেতু পোষ্ট আছে অলপ একেবাৰে নথকা নহয় এবাৰ গোটেই টোটেল পোষ্টৰ লগত যদি আপোনালোকে তুলনা কৰি চাই এবাৰ SC আৰু ST প্লেনৰ পোষ্ট যথেষ্ট সংখ্যক আছে বুলি ক'ব পাৰি গতিকে SC কেটেগৰী আন্ডাৰটো এবাৰ যথেষ্ট সংখ্যক কাট অফ তললৈ নামিব বুলি আমি ধাৰণা কৰিব পাৰোঁ ST প্লেনৰ ক্ষেত্ৰতো নামিবই এটো একদম চিয়ৰ সত্য কথা কিন্তু SC কেটেগৰী আন্ডাৰটো কাট অফ তললৈ নামিব অলপ ঠিক আছে তাৰপিছত SC কেটেগৰীত 200 গৈছিলে তাৰপিছত ST প্লেনৰ ক্ষেত্ৰত টোটেল পোষ্ট আছিল 27টা তাত কাট অফ গৈছিলে 194.20 তাৰপিছত আনৰিজাৰ্ভ কেটেগৰীত টোটেল পোষ্ট আছিল 270টা আৰু তাত কাট অফ গৈছিলে 208.91 ঠিক আছে আৰু নেক্সটখন চাওঁ আমি শিৱসাগৰ ডিষ্ট্ৰিক্টত EWSৰ ক্ষেত্ৰত টোটেল পোষ্ট আছিল 26টা তাত কাট অফ গৈছিলে 209.26 PWD কেটেগৰী আন্ডাৰত টোটেল পোষ্ট আছিল 15টা তাত কাট অফ গৈছিলে 157.40 SC কেটেগৰী আন্ডাৰত টোটেল পোষ্ট আছিল 51টা তাত কাট অফ গৈছিলে 203.41 তাৰপিছত লাষ্টত আনৰিজাৰ্ভ কেটেগৰীত কিমান পোষ্ট আছিল 256টা আছিল তাত কাট অফ গৈছিলে 209.79 গতিকে এই চাৰিখন ডিস্ট্ৰিক্ট আপোনালোকৰ কাৰণে মই লৈ আনিলোঁ এই ভিডিঅ'টোত আৰু এই চাৰিখন ডিস্ট্ৰিক্টত যথেষ্ট সংখ্যক পোষ্ট আছিলে বাকিবোৰ ডিস্ট্ৰিক্টৰ তুলনাত প্ৰথম পেজ ৰিকুৱাৰমেণ্টত গতিকে তাত ইমান কাট অফ গৈছিলে সো আপোনালোকে এবাৰ যেটো ডিস্ট্ৰিক্টৰ লিষ্টখন দিলে ক'ত কিমান পোষ্ট খালি আছে তাৰ আপোনালোকে ভালদৰে তুলনামূলকভাৱে বিশ্লেষণ কৰি একবাৰৰ লগত তেতিয়া আপোনালোকে নিজে এটা সিদ্ধান্ত ল'ব যে কোনখন ডিস্ট্ৰিক্টত মই এবাৰ এপ্লাই কৰিম কোনখন ডিস্ট্ৰিক্টত এপ্লাই কৰিলে মই এবাৰ চাকৰি কৰিবলৈ সক্ষম হ'ম আৰু এবাৰ কাট অফ কমিব নে নকমিব হেতু সন্দৰ্ভত যদি মই ক'বলৈ যাওঁ এবাৰো কাট অফ যথেষ্ট সংখ্যক কমিব আপোনালোকে বৰ্তমানলৈকে যেহেতু CTETৰ ৰিজাল্ট দিয়া নাই আৰু আগতে CTETটো সাধাৰণতে বহুতে নিদিয়ে ঠিক আছে আপোনালোকে হেবিলাক কথাটো জানে মই আপোনালোক আকৌ দুনয় কোৱাৰ কোনো প্ৰয়োজন নাই যেহেতু অসম টেট যোৱাবাৰ যোনটো ৰিকুৱাৰমেণ্ট হৈছিল তালৈকে যেহেতু অকল অসম টেটকহে প্ৰিফাৰেন্স দিয়া হৈছিল মানে প্ৰিফাৰেন্স মানে কি অসম টেটে হে এপ্লাই কৰিব পাৰিছিল CTETক এপ্লাই কৰিব দিয়া নাছিল হৈছিল গতিকে CTETটো মানে সব কেণ্ডিডেটে প্ৰায়ভাগ বুলি ক'ব সকলো বুলি ক'ব নাই হয়তো 80% B.Ed বা DLED কৰা কেণ্ডিডেটে CTETটো এভয়েড কৰিছিলে CTETৰ এক্সাম দিবলৈ যোৱা নাছিলে বা এপ্লাই কৰা নাছিলে ঠিক আছে গতিকে তেনে এটা স্থলত এবাৰ কাট অফ যথেষ্টখিনি তললৈ নামিব হেতু আমি অনুমান কৰিব পাৰোঁ ঠিক আছে সো ভিডিঅ'টো মই ইমানখিনি ইনফৰমেশ্যন দিলোঁ গতিকে আপোনালোকে যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সো আজিলৈ ইমানখিনি কথা আছিলে সো থেংক ইউ